সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আৰু আপোনালোকৰ ইউটিউব চেনেল হিচি ৰিলয়। তো আপোনালোক সকলোকলৈ নতুন বছৰৰ শুভেচ্ছা থাকিল। আপোনালোকৰ বাৰু নতুন বছৰটো কেনেকুৱা গ'ল? মোৰ বাৰু বিশেষ এটা ভাল যোৱা নাই, পিছত ক'ম বাৰু কাৰণটো কিয়, কৈয়ে দিওঁ বাৰু। 1 ছেকেণ্ড। এইটো তো মানে যোৱাকালি কি হ'ল, মই অলপ ফুৰিব গৈছিলোঁ। ফুৰি আহোঁতে লগৰ এটাৰ কাৰণে ৱেইট কৰিলোঁ। তাৰ কাষতে হাতীকোট চাৰিআলি যে আমাৰ জোৰ তিনিআলি, এনেই ৱেইট কৰি আছিলোঁ সেইখিনিতে। তো বেক চাইডৰ পৰা কি হ'ল, ই ৰিক্সাবিলাক যে পিলপিলি বুলি কয়, সেইখন এখন বেক চাইডৰ পৰা অলপ পিকআপত আছিল বাৰু। আহিলৈ ফ্ৰণ্টৰ পৰা এখন গাড়ী আছিলে, তেখেতে ব্ৰেক এপ্লাই কৰোঁতে হেণ্ডেল বেকা কৰি দিওঁতে চাগে তেখেতৰ গাড়ীখন বেক চাইডৰ চাকা দুটা উৰি কিনে মোৰ গাৰ ওপৰত পৰি গ'ল। তো মোৰ বাইকৰো অলপ ডেমেজ হ'ল বাৰু। বাইকৰ বাৰু বিশেষ কাৰণ নাই, বাইকখন ঠিক আছে, হৈ যাব, বনাই ল'ম। কেইদিনমান সময় লাগিব বাৰু, কিন্তু বনাই ল'ম বা 2 দিনতে বনাই ল'ম। বাইকৰ কিনো হয়তো আপোনাৰ কিবা কিবি হেণ্ডেল চেণ্ডেলবিলাক বেকা হ'ব, আইনা দুখন ভাঙিব। মোৰ তেনেকুৱাই হৈছে, লিভাৰ দুটা ভাঙিছে আৰু যে ছাইড মিৰৰ দুটা আপোনাৰ ভাঙি গৈছে। আৰু সেইটো আৰু একো নাই, কিন্তু বাইকটো আহি যাব ন নতুন। বোলে বাইকখন বেয়া হৈ গ'লেও নতুন এখন ল'ব পাৰিম কষ্ট কৰি। হাতখন এতিয়া ভাঙি থাকিলে তো মই ভালকৈ ডিফেন্সৰটো এপ্লাই কৰিব নোৱাৰিম। মই জনামতে ডিফেন্সত নলয় এইবোৰ। তো বেলেগ এজনৰ ভুলৰ কাৰণে মোৰ সপোনো কিছুমান ভাঙি থাকিলে। আৰু GMCত গ'লোঁ, তথাপিও কয় তাতে কি হ'ল, তেখেতে এক্সৰে বাগিৰা কৰি ইমান সময় লগাইছে ন, মই বিষত বহি যাব লগাইছে তেনেকুৱা অৱস্থা। কিন্তু তেখেতৰ আৰু ডক্টৰ নাথাকে, তেখেতৰ ফাৰ্ষ্ট নহয় ইমাৰ্জেঞ্চি, হয় ইমাৰ্জেঞ্চিটো হৈছিলোঁ মই। ইমাৰ্জেঞ্চিত যদি তেনেকুৱা অৱস্থা আমাৰ চৰকাৰী হস্পিটেলবিলাকৰ, তাতকৈ মই ভাবোঁ যে অলপ পইচা বেছি যায় প্ৰাইভেট হস্পিটেলত, কিন্তু তেখেতত ইমাৰ্জেঞ্চি মানে ইমাৰ্জেঞ্চিয়ে আপোনাৰ ততাতৈয়াকৈ চিকিৎসাৰ ব্যৱস্থা কৰে। আমাৰ চৰকাৰী হস্পিটেলবোৰ এনেকুৱা কিয় যে এজন মানুহ মৰো অৱস্থা, মই মোৰ কথা কোৱা নাই বাৰু, বহুত মানুহ দেখিছোঁ মৰো অৱস্থা, তেখেতৰ কোনো চিকিৎসা কৰাৰ ব্যৱস্থাপনাটো বহুত বেয়া, সময় লগাই দিয়ে। মানুহ এটা হয়তো সিহঁত যদি আপুনি 5 মিনিট আগত যদি চিকিৎসা ব্যৱস্থা কৰে, হয়তো তেখেত তেনেকুৱা মানুহ জীয়াই থকাৰ অলপ হ'লেও থাকে আৰু পাৰ্চেণ্টেজ, তেখেতে বাচি যাব পাৰে। কিন্তু চৰকাৰী হস্পিটেলবোৰ তেনেকুৱা কিয় বা নকৰে মই বুজি নাপাওঁ। আৰু আপোনালোকেও নিয়ে বুলি সুৰাপান কৰি গাড়ী নচলাব। মই বাৰু সুৰাপান নকৰোঁ, মই শিখৰ খাওঁ অলপ চলপ। তেখেতে কালি কি ক'ম আৰু, বেলেগৰ ৰোগ মই ছাইডত ৰখি আছিলোঁ, তেখেতে ব্ৰেক এপ্লাই কৰি মোৰ এতিয়া অৱস্থাতে মোৰ এতিয়া খৰচা কমিছোঁ। মোৰ এতিয়া বাইকৰ EMI আছে মোৰ মাহে সেইখিনি মই এতিয়া কৰিব পাৰিম। মই এতিয়া কিবা এটা কাম কৰোঁ বাৰু, কিবা এটা আপোনালোকক পিছত কেতিয়াবা ক'ম। আজি মোৰ প্ৰথমটো দিন, তো হেপী নিউ ইয়েৰ গাইজ। আপোনালোকৰ মোৰ যি অৱস্থা ৰাস্তা ভালকৈ চলাব গাড়ী চাড়ী, এই অৱস্থা মোৰ। আপোনালোকে এতিয়া হেপী নিউ ইয়েৰ থাকিল, ক'ব লগা একো ভাষা নাই, কি ক'ম বিচাৰি পোৱা নাই মোৰ। তো হেপী নিউ ইয়েৰ, ভালকৈ থাকক, সুৰাপান কৰি গাড়ী নচলাব। তো আজিলৈ বিদায় থাকিল, অহাকালিলৈ আকৌ লগ পাম। হেপী নিউ ইয়েৰ গাইজ। আৰু যদি ভিডিঅ'টো চাই অলপ হ'লে কিবা বুজি পালে, দেন ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু নিজৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰিব। তো অলবিদা গাইজ, অহাকালিলৈ আকৌ লগ পাম।